নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ মোৰ আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ দুটা ৰেচিপি লৈ আহিছোঁ, চাই থাকিবচোন। প্ৰথমতে মই কেৰাহীখন অলপ গৰম কৰি তাত তেল দি ল'লোঁ। মিঠাতেলখিনি গৰম হৈ উঠিল, গেছৰ ফ্লেমটো কমাই লৈছোঁ। দি মিঠি গুটি, পাত কেইখিলা দি দিছোঁ, পিঁয়াজ, জোখমতে দিছোঁ আৰু ভালদৰে মিহলাই দিম। ৰঙালাওখিনি দি দিম। লৰাই দিছোঁ। এতিয়া ঢাকোনখন মাৰি অকণমান টাইম সিজিবলৈ দিম। ঢাকোনখন মাৰি দিছোঁ, অকণমান টাইম সিজিবলৈ দিছোঁ। বহুত ধুনীয়া গোন্ধাইছে। অকণমান জিৰা, জালুক, ধনিয়া গুটি ভাজি পেলাই অকণমান কেৰাহীত গৰম কৰি পেলাই গুড়ি কৰি থৈছিলোঁ, সেয়া অকণমান দিম। এতিয়া নিমখ দিবলৈ পাহৰি গৈছিলোঁ। এয়া হৈছে ধনিয়া গুটি, জিৰা আৰু জালুকৰ গুড়ি। অকণমান কেৰাহীত গৰম কৰি খুন্দি লৈছিলোঁ, সেয়া অকণমান দি দিছোঁ। ঢাকোনখন লগাই দিম। এতিয়া অকণমান পানী দিম। এতিয়া মই ইয়াতে সৰু মাছ দি দিম। চিম্পুল হ'লেও খাবলৈ খুব টেষ্টি হয়। মই এনেকৈয়ে ভাল পাওঁ, বেছি জ্বলা মছলা দি ভাল নাপাওঁ। পাচলিৰ যিটো অৰিজিনেল সোৱাদ, সেই সোৱাদটো ঠিকে থাকে ভাল লাগে এনেকৈ খাই।
কেনেকুৱা হয় ক'বচোন। যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। গেছৰ ফ্লেমটো অফ কৰি দিওঁ। একেবাৰে চিম্পুল হয়, চবেই বনাই খাব পাৰে সহজতে। তেলখিনি গৰম হৈ উঠিল। ইয়াতে মই কেইটামান জিৰা দিছোঁ, কেইটামান মিঠি গুটি দিছোঁ, তেজপাত দিছোঁ, এতিয়া পিঁয়াজ দিছোঁ, কেঁচা জলকীয়া দুটা দি দিছোঁ। জলকীয়াকেইটা তেলত আগতীয়াকৈ দিলে ফুটে, সেইবাবে মই পিছত দিছোঁ। এইখিনি ভালদৰে ভাজি লৈ তাৰপিছত দাইলখিনি দি দিম। এইখিনি ভাজা হৈ গ'ল, এতিয়া দাইলখিনি ঢালি দিম। অলপ লৰাই দিম। দাইলত দিয়া বগৰীকেইটাও খাই ভাল লাগে। এতিয়া অকণমান সময় উতলিবলৈ দিম। গোটেইখিনি ভালদৰে মিলাই দিছোঁ। ঢকা হয়, দাইলখিনি খাবলৈ বেয়া লাগে। একেবাৰে পানী দি দিছোঁ জোখমতে। ভালদৰে উতলিলে হৈ যাব আৰু। মান ধনিয়া পাত বা ধনিয়া পাত দিলে গোন্ধটো ভাল লাগে, কিন্তু আমাৰ ঘৰত আজি ধনিয়া পাতো নাই, মান ধনিয়াও নাই, সেইবাবে নিদিওঁ আৰু। দাইল হৈ গ'ল, দাইলখনৰ কালাৰটো খুব ধুনীয়া হৈছে। আৰু এয়া বগৰী গুটি মই এনেকৈ হেতাখনেৰে এনেকৈ হেঁচি দিছোঁ, যিহেতু সিজিয়ে আছে আৰু হেঁচি দিলে ভালকৈ এৰ খাই যাব আৰু বগৰী গুটিৰ সোৱাদটো দাইলখনত লাগি যাব। মোৰ দাইল ৰেডি হৈ গ'ল। ইয়াৰ পিছৰ ৰেচিপিটো আপোনালোকক দেখুৱাই আছোঁ, সম্পূৰ্ণকৈ চাই থাকিব। এয়া দাইল হৈ গ'ল, এতিয়া দাইলখিনি নমাই ল'ম। চিকেন আচাৰ অলপ আৰু এতিয়া বনোৱা ৰঙালাও চব্জি, লগত কচু আৰু মচুৰ দাইল, অলপ ভাত। এতিয়া মই খাওঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। গুড নাইট।